নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল এফেয়াৰ্ছ চাবলৈ স্বাগতম জনাইছোঁ আৰু আজি মই পুনৰ লৈ আহিছোঁ এটা কাৰেণ্ট এফেয়াৰ্ছৰ নতুন ভিডিঅ'। আজিৰ এই ভিডিঅ'টোত মই 15 জুনৰ যিসমূহ বিশেষ খবৰ বা ইম্পৰ্টেণ্ট নিউজ, সেই নিউজখিনিকে মোৰ ভিডিঅ'টোত সামৰি ল'বলৈ চেষ্টা কৰিছোঁ। আজিৰ যিটো প্ৰথম নিউজ সেইটো হৈছে ইণ্ডিয়ান মেটেৰিঅলজিকেল ডিপাৰ্টমেণ্টে দিন হাজিৰা কৰা ব্যক্তি, ষ্ট্ৰীট ভেণ্ডৰ, ৱেষ্ট পিকাৰ্ছ আদিসকলৰ কাৰণে এক নতুন ব্যৱস্থা হাতত লৈছে। এয়া এজন ষ্ট্ৰীট ভেণ্ডৰৰ কি ধৰণৰ কষ্ট হয় সেয়া এই ফটোখনৰ জৰিয়তে মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। আমি জানো যে এই দিন হাজিৰা কৰি খোৱা ব্যক্তিসকল বা ষ্ট্ৰীট ভেণ্ডৰ অৰ্থাৎ ৰাস্তাৰ কাষতে এখন সৰু দোকান দি ঘৰ পোহপাল দিয়া ব্যক্তিসকল বা যিসকলে ৱেষ্ট পিক কৰে অৰ্থাৎ জাবৰ জোঁথৰবিলাকৰ পৰা কিবা সামগ্ৰীবিলাক গোটাই মেলি বিক্ৰী কৰে, তেনে ব্যক্তিসকলৰ পৰিৱেশ প্ৰদূষণ বা আজি জলবায়ুৰ যি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনৰ প্ৰতি অৱদান তেনেই নগণ্য। অৰ্থাৎ তেওঁলোকে বিশেষ একো ক্ষতি কৰা নাই প্ৰকৃতিৰ, কিন্তু প্ৰকৃতিৰ যিবিলাক বৰ্তমানৰ অৱস্থা সৃষ্টি হৈছে, কাৰ্বন নিৰ্গমনেই হওক, গোলকীয় উষ্ণতা বৃদ্ধিয়ে হওক অথবা জলবায়ু পৰিৱৰ্তনেই হওক, তাৰ ফলাফল কিন্তু আটাইতকৈ ভোগ কৰিছে এইসকল ব্যক্তিয়ে। সেয়েহে IMDয়ে কিছুমান নতুন ব্যৱস্থা হাতত লৈছে যাতে এই ব্যক্তিসকলক পৰিৱেশ পৰিৱৰ্তনৰ যি অৱস্থা বা তাৰ বাবে সৃষ্টি হোৱা গোলকীয় উষ্ণতা বৃদ্ধি বা হিট ষ্ট্ৰ'কৰ দৰে সমস্যাৰ পৰা এই ব্যক্তিসকলক কেনেকৈ ৰক্ষা কৰিব পাৰি সেই বিষয়ে জ্ঞান দিবলৈ পোনপটীয়া যোগাযোগৰ ব্যৱস্থা হাতত লৈছে। অৰ্থাৎ ৱেডাৰ আৰু ক্লাইমেট কণ্ডিশ্যন সম্পৰ্কে, অৰ্থাৎ বতৰৰ অৱস্থা কেনেকুৱা ধৰণৰ হ'ব, কোনো এদিনত কিমান পৰিমাণলৈকে উষ্ণতা বৃদ্ধি হ'ব বা কি ব্যৱস্থা হাতত ল'ব লাগিব উষ্ণতা বৃদ্ধি হোৱাৰ দিনা, সেই সকলোখিনি ডাইৰেক্ট কমিউনিকেশ্যনৰ জৰিয়তে এই ব্যক্তিসকলক জনোৱাৰ এক ব্যৱস্থা কৰা হৈছে। তাৰ কাৰণে এটা হোৱাটছআপ গ্ৰুপো খোলা হৈছে। এই ব্যৱস্থা বৰ্তমান দিল্লী চহৰতহে লোৱা হৈছে। দিল্লী চহৰৰো মাত্ৰ মুষ্টিমেয় লোক অৰ্থাৎ কিছুসংখ্যক লোকেহে এই হোৱাটছআপ গ্ৰুপটো অৰ্থাৎ ডেইলী বুলেটিন IMD চিটিজেনছ এই হোৱাটছআপ গ্ৰুপটোৰ অংশীদাৰ হৈছে। এই হোৱাটছআপ গ্ৰুপৰ জৰিয়তে ডাইৰেক্টলি মেছেজ পঠোৱা হ'ব এই ব্যক্তিসকলক যাতে তেওঁলোকে সচেতন হৈ থাকে আৰু বিভিন্ন ব্যৱস্থা হাতত ল'ব পাৰে। যেনেকৈ এখন ষ্ট্ৰীট ভেণ্ডৰত তেওঁলোকে কিছুমান প্লেকাৰ্ডছ ৰাখিব, সেই প্লেকাৰ্ডছবিলাকত যদি অত্যাধিক গৰম দিন হয় তেন্তে খুব বেছি ৰঙা ৰঙেৰে কিছুমান ইম'জি আঁকি থোৱা হ'ব। ঠিক তেনেদৰে তেওঁলোকে পানীৰ ব্যৱস্থা কৰিব বা এটা ছাতিৰ ব্যৱস্থা কৰিব দোকানখনত, সেইবিলাক হ'ব কিছুমান ব্যৱস্থা। এই কাৰ্যসূচীৰ জৰিয়তে কেৱল যে ষ্ট্ৰীট ভেণ্ডৰসকলক সচেতনেই কৰা হৈছে তেনেকুৱা নহয়, আমি জলবায়ু পৰিৱৰ্তন কাৰ্যসূচী অৰ্থাৎ ক্লাইমেট একশ্যনৰ ক্ষেত্ৰত যি কমিউনিটি লেভেলত পাৰ্টিচিপেশ্যনৰ কথা কওঁ, অৰ্থাৎ সম্প্ৰদায়ৰ স্তৰত পাৰ্টিচিপেশ্যন অৰ্থাৎ সাধাৰণ স্তৰত যি অংশগ্ৰহণৰ কথা কওঁ, সেই অংশগ্ৰহণকো ই সূচায়। অৰ্থাৎ এই ষ্ট্ৰীট ভেণ্ডৰসকল বা ৱেষ্ট স্পীকাৰসকলক জলবায়ু পৰিৱৰ্তন সম্পৰ্কে অৱগত কৰা হৈছে তথা তেওঁলোকে কি ধৰণৰ ব্যৱস্থা হাতত লৈ এনে পৰিৱৰ্তনৰ মোকাবিলা কৰিব পাৰিব বা এনে পৰিৱৰ্তনক বাধা দিব পাৰিব সেই বিষয়েও এই যোগাযোগে কয়। গতিকে এইটো বৰ্তমান পৰিস্থিতিত এটা অতি অন্যতম ফলপ্ৰসূ ব্যৱস্থা হ'ব বুলি আশা কৰিব পাৰি আৰু এইটো আশা কৰা হৈছে যে কেৱল দিল্লী চহৰতে নহয়, অন্য চহৰবিলাকতো এনেধৰণৰ কিছুমান কাৰ্যসূচী বৰ্তমান সময়ত হাতত লোৱা হ'ব। আজিৰ যিটো দ্বিতীয় নিউজ সেইটো ইৰাণ ইজৰাইল কনফ্লিক্ট অৰ্থাৎ ইৰাণ আৰু ইজৰাইলৰ মাজত যি সংঘৰ্ষ বা সংঘাত আৰম্ভ হৈছে সেই সংঘাতৰ লগত জড়িত। কালিৰ যিটো আমাৰ এপিছ'ড আছিলে তাতো আমি ইৰাণ ইজৰাইল কনফ্লিক্টৰ বিষয়ে আলোচনা কৰিছোঁ। কি কাৰণত ইজৰাইলে ইৰাণক আক্ৰমণ কৰিছে সেই সকলোবিলাক আমি কালিৰ এপিছ'ডটোত ভালদৰে ডিছকাশ্যন কৰিছোঁ। এতিয়া ইজৰাইলৰ এই আক্ৰমণৰ ফলত ইৰাণত বহুত ক্ষয় ক্ষতি হৈছে। কেৱল তেওঁলোকৰ অট্টালিকা বা বিল্ডিংছবিলাকে ভঙা নাই বা তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰে ক্ষতি হোৱা নাই, তেওঁলোকৰ বহু ব্যক্তিৰ মৃত্যুমুখতো পৰিছে। আমি কালি গম পাইছিলোঁ তেওঁলোকৰ পলিটিকেল ফিগাৰ্ছ, আৰ্মি জেনেৰেল বা নিউক্লিয়াৰ চাইণ্টিষ্টৰ মৃত্যু ঘটিছিল। তাৰোপৰি 78 প্ৰথম দিনাখন 78 জন আৰু দ্বিতীয় দিনাখন 60 জন সাধাৰণ ব্যক্তিৰ এই সংঘাতৰ ফলত মৃত্যু হৈছে। আৰু এই সংঘাত চলি থকা অৱস্থাত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ মাজত ওমানৰ হস্তক্ষেপত যি এক নিউক্লিয়াৰ এনাৰ্জি সম্পৰ্কত আলোচনা চলি আছিল, তাৰ যি দ্বিতীয়লানি আলোচনা আজি অনুষ্ঠিত হোৱাৰ কথা আছিল, সেই আলোচনা স্থগিত ৰখা হৈছে।
আৰু এই সংঘাত সম্পৰ্কত ইৰাণৰ মন্তব্য এয়া যে যদি আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স বা অন্যান্য পশ্চিমীয়া দেশবিলাকে যদি এই সংঘাতৰ সময়ত ইজৰাইলৰ সপক্ষে আহি ইৰাণৰ ওপৰত আক্ৰমণ কৰে, তেন্তে তেওঁলোকেও এই দেশবিলাকৰ যিবিলাক মিলিটাৰী বেছ আছে মিডল ইষ্টত বা ইজৰাইলত, গাজা ষ্ট্ৰীপত, সেই মিলিটাৰী বেছবিলাকত ইৰাণে আক্ৰমণ কৰিব। এই যি ইৰাণ আৰু ইজৰাইলৰ কনফ্লিক্ট হৈছে, তাত ভাৰতবৰ্ষৰ স্থিতিনো কেনেকুৱা? ভাৰতবৰ্ষৰ দুয়োখন দেশ অৰ্থাৎ ইৰাণ আৰু ইজৰাইলৰ লগত খুব এটা ভাল সম্পৰ্ক আছে আৰু ভাৰতবৰ্ষই দুয়োখন দেশকে আহ্বান জনাইছে যাতে তেওঁলোকে সংঘৰ্ষ বা সংঘাত আগুৱাই লৈ গৈ নাথাকে আৰু সোনকালে ইয়াৰ সামৰণি পেলায়। আৰু এই সামৰণি পেলাবৰ কাৰণে ভাৰতবৰ্ষই কৈছে যে ইৰাণ আৰু ইজৰাইলৰ মাজত আলোচনা হ'ব লাগে আৰু কূটনৈতিক ব্যৱস্থাৰ জৰিয়তে এই সংঘাতৰ সমাপন ঘটাব লাগে। আজিৰ যি দ্বিতীয়টো নিউজ, সেইটো আচলতে এই ইৰাণ ইজৰাইল সংঘাতৰ লগতে কিছু পৰিমাণে জড়িত। যদি এই সংঘাত আগবাঢ়ি গৈ থাকে বা বহুদিনলৈকে চলে, তাৰ ফলত ভাৰতে কি সমস্যাৰ সন্মুখীন হ'ব লাগিব? প্ৰথমটো হৈছে, আমি জানো ইৰাণ এখন মিডল ইষ্টাৰ্ণ কাণ্ট্ৰি আৰু মিডল ইষ্টাৰ্ণ যিবিলাক দেশ আছে সেইবিলাক তৈল সম্পদত চহকী আৰু ভাৰতবৰ্ষ বিশেষকৈ ইন্ধনৰ ক্ষেত্ৰত ভাৰতবৰ্ষ বেলেগ দেশবিলাকৰ ওপৰত নিৰ্ভৰশীল আৰু ইৰাণৰ ওপৰতো নিৰ্ভৰশীল। গতিকে যদি এই যুদ্ধ চলি থাকে আৰু যদি ইজৰাইলে ইৰাণৰ যিবিলাক তৈল ক্ষেত্ৰ তাত আক্ৰমণ কৰে, তেন্তে ক্ৰুড অইলৰ প্ৰাইচ অৰ্থাৎ খাৰুৱা তেলৰ দাম বৃদ্ধি পাব আৰু খাৰুৱা তেলৰ দাম বৃদ্ধি হ'লে ভাৰতবৰ্ষত কেনেকুৱা হৈচৈ অৱস্থাৰ সৃষ্টি হয় সেয়া আমি জানো। দ্বিতীয়তে ইনফ্লেশ্যন অৰ্থাৎ মুদ্ৰাস্ফীতি ভাৰতবৰ্ষত বৃদ্ধি হৈয়ে আছে আৰু যদি কেনেবাকৈ যুদ্ধ আৰু বেছি হয়, এতিয়া আমি এই যুদ্ধ মাত্ৰ দুদিন হৈছে বা ইয়াক আমি সম্পূৰ্ণৰূপে যুদ্ধ বুলিও আখ্যা দিব নোৱাৰোঁ, কিন্তু এইখন যদি আগবাঢ়ি গৈ থাকে তেন্তে আমি ইনফ্লেশ্যন আৰু বৃদ্ধি হোৱা দেখিবলৈ পাম আৰু লগতে কি হ'ব, যিবিলাক সামগ্ৰী আছে সেইবিলাকৰ দামো বৃদ্ধি হ'ব। আজিৰ যিটো পৰৱৰ্তী খবৰ সেইটো হৈছে প্ৰাইম মিনিষ্টাৰ মোদীজ ভিজিট টু 3 কাণ্ট্ৰিজ। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বৰ্তমান 3খন দেশলৈ বুলি ৰাওনা হৈছে। তেওঁ ছাইপ্ৰাছ, কানাডা আৰু ক্ৰ'ৱেছিয়া এই 3খন দেশ ভ্ৰমণ কৰিব। ছাইপ্ৰাছ আৰু ক্ৰ'ৱেছিয়া দুখন ইউৰোপীয়ান দেশ হয় আৰু কানাডা হৈছে উত্তৰ আমেৰিকাত থকা এখন দেশ। ছাইপ্ৰাছ দেশখনলৈ 20 বছৰৰ পাছত ভাৰতৰ কোনো এজন প্ৰধানমন্ত্ৰী গৈছে, আনহাতে ক্ৰ'ৱেছিয়ালৈ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰথম ভ্ৰমণ। ছাইপ্ৰাছৰ লগত মূলতঃ বাইলেটাৰেল যিবিলাক সম্বন্ধ সেই বিষয়ে আলোচনা কৰিব। আনহাতে ছাইপ্ৰাছ যোৱাৰ আৰু এটা কাৰণো নথকা নহয়। ছাইপ্ৰাছে ভাৰতবৰ্ষৰ ওপৰত কিছুদিনৰ আগতে যি এটা ভাৰতবৰ্ষৰ পেহেলগামত টেৰৰিষ্ট এটেক হৈছিলে, সেই এটেকটোত ভাৰতবৰ্ষক সহমৰ্মিতা প্ৰদৰ্শন কৰিছে তথা তেওঁলোকে এই টেৰৰিষ্ট এটেকক নিন্দা কৰিছে। আৰু ছাইপ্ৰাছে 2024 প্ৰথম ভাগতে ইউৰোপীয়ান কাউন্সিলৰ প্ৰেচিডেঞ্চি ল'ব আৰু তেওঁলোকে এই ক্ৰছ বৰ্ডাৰ টেৰৰিজিম যিটো বিষয়, সেই বিষয়টো ইউৰোপীয়ান কাউন্সিলৰ মিটিঙত উত্থাপন কৰিব। গতিকে এই সময়ছোৱাত অৰ্থাৎ ছাইপ্ৰাছে 2024 প্ৰথমত যিহেতু ইউৰোপীয়ান কাউন্সিলৰ প্ৰেচিডেঞ্চি ল'ব আৰু তাৰ ঠিক আগমুহূৰ্তত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী তালৈ ভ্ৰমণ কৰাটোৱে এটা পজিটিভ ৰিজাল্টছ আনিব বুলি ভবা হৈছে। কানাডালৈ ভ্ৰমণৰ মূল উদ্দেশ্য হৈছে G7 ছামিটত পাৰ্টিচিপেট কৰা। G7 ছামিটত প্ৰধানমন্ত্ৰীয়ে G7ৰ বেলেগ মেম্বাৰ্ছ অৰ্থাৎ বেলেগ মেম্বাৰ কাণ্ট্ৰিবিলাক আৰু যিসকলক ইনভাইট কৰা হৈছে আৰু লগতে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ যিসকল প্ৰতিনিধি থাকিব তেওঁলোকৰ সন্মুখত নিজৰ বক্তব্য ৰাখিব আৰু লগতে মত বিনিময় কৰিব। আৰু ক্ৰ'ৱেছিয়ালৈ যোৱাৰ ফলত ভাৰতবৰ্ষৰ এই EU নেশ্যনবিলাকৰ লগত অৰ্থাৎ ইউৰোপীয়ান ইউনিয়নৰ নেশ্যনবিলাকৰ লগত সম্পৰ্ক আৰু বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে আৰু লগতে EU নেশ্যনৰ ওপৰত অলপ ইনফ্লুৱেঞ্চ অৰ্থাৎ প্ৰভাৱ বৃদ্ধি পাব বুলি আশা কৰা হৈছে। গতিকে এয়াই আছিল আজিৰ গুৰুত্বপূৰ্ণ খবৰসমূহ। আপোনালোকে খুব মনোযোগেৰে এই ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।
আৰু যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ল আৰু ভাল পালে তেন্তে ভিডিঅ'টোত লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকে এই ভিডিঅ'টোৰ ওপৰত চাই কেনেকুৱা পালে সেই সম্পৰ্কে কমেণ্টছৰ জৰিয়তে জনাব। আৰু মোৰ যদি কিবা ভুল হৈছে তেন্তে নিশ্চিতভাৱে আপোনালোকে কমেণ্টছৰ জৰিয়তে ক'ব, যাতে মই আৰু ভালদৰে আপোনালোকলৈ ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ নিউজবিলাক আনি থাকিব পাৰোঁ। ধন্যবাদ।